ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু
অতি মৰমৰ কণ্ঠশিল্পী দেইজী দাস ইতিমধ্যে গীত পৰিৱেশন কৰিলে। আপোনালোকে নিশ্চয় প্ৰত্যেকেই এই নিশ্চয় ভাল পাইছে। মৰমৰ দেইজী দাসক আমি এই চেগতে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ লৈছোঁ। ইয়াৰ লগতে তেখেতৰ লগত আন এজন শিল্পী উপস্থিত আছে। আমি তেখেতক মঞ্চত আহিবলৈ আহ্বান জনাইছোঁ। ভাস্কৰজ্যোতি দাস, সভাপতি ভাৰ্গৱজ্যোতি দাস, ভাৰ্গৱজ্যোতি দাসক আমি মঞ্চত আহিবলৈ আহ্বান জনাইছোঁ। আমি প্ৰথমতে দেইজী দাসক এখনি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰি আমাৰ বিহু উৎসৱ উদযাপন সমিতিৰ সন্মানীয় সম্পাদক গৌতম কলিতাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে আন এগৰাকী কণ্ঠশিল্পী আমাৰ মাজত উপস্থিত আছে, ভাৰ্গৱজ্যোতি দাস। তেখেতক এই চেগতে আপুনি সুনাম গাবৰ কাৰণে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সন্মানীয় সভাপতি মাননীয় শ্ৰীযুত বিভূচন্দ্ৰ নাথদেৱে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মৰমৰ কণ্ঠশিল্পী দেইজী দাস আৰু ভাৰ্গৱজ্যোতি দাসক। তেওঁলোকক গীত পৰিৱেশন কৰাৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। সকলোৱে ভালে আছেনে? ভালে আছে সকলোৱে? এইপিনে বৰ ধুনীয়াকৈ কৈছে, অকণমান এইপিনৰ পৰা সকলোৱে ভালে আছে? আমাৰ আগপিনে বহি থকা বাইদেউ বন্দী সকলোক সুধিছোঁ, ভালে আছেনে আপোনালোকে? অকণমান হাত দাঙিছে দেই। আপোনালোক কিন্তু সকলোৱে সহযোগ কৰিব লাগিব মোৰ লগত, কৰিবনে? বঢ়িয়া বঢ়িয়া, ঠিক আছে। বিহুৰ বতৰ, বিহু গাবই লাগিব। তাৰ আগতে বিহুমৰীয়া গীতটি গাই লৈছোঁ।
সকলোৰে কাৰণে ধন্যবাদ। হেল্ল', এইবাৰ মোৰ নিজৰ এটি গীত চিলিমিলি টোপনি আপোনালোকে শুনিছেনে? গীতটি লিখিছিলে স্বৰূপ কাকতিদাই আৰু মিউজিক কৰিছিলে তৰুণ তন্ময়দাই। মোৰ লগত গাইছিলে নীল আকাশ দাই। আৰু আপোনালোক সকলোৱে গীতটি ইমান মৰম দিছে, ইমান ধুনীয়াকৈ আদৰি লৈছে, তাৰ বাবে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এবাৰ সেই গীতটি গাব লৈছোঁ। সকলোৱে নাচিব লাগিব দেই, ঠিক আছে? किसे करो